viewers, welcome back to my YouTube channel. আপোনালোক সকলোলৈকে deepshikhahazarika YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। নতুন ভিডিও এটা লৈ মই আহি গলো আৰু আজি হৈছে 10 জানুৱাৰী, এতিয়া সময় হৈছে 4:45। কিন্তু আপোনালোকক এতিয়া মই যেটো ভিডিও দিম হেতু মই আজি কৰা নহয় বা কাইলে নকৰো, হেতু মই কালিয়ে কৰি থোৱা আছে। ভিডিওটো কালিয়ে কৰিলো, কিন্তু ভাবিলো আপোনালোকক এতিয়া মই ওয়েলকাম কৰিলো মোৰ চেনেললৈ, সেইকাৰণে আজি এই আৰম্ভণি পাৰ্টটো বনাইছো। কেৱলক এতিয়া আৰম্ভ কৰো আমাৰ এই নতুন ভিডিওটো, মানে ঘৰৰ পৰা দিয়া মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰো বলক। কাম বন কৰি হৈ গ'ল, গোটেই লেতেৰা হৈ আছিল, ধূলি মানে অৱস্থা নাই আৰু মোৰ ৰুমটোতো ক'বই বাকী নাই, গোটেই ঘৰটোৱে লেতেৰা, গোটেই এইবোৰ সাৰোঁতে মচোঁতে কিমান টাইম লাগে। এতিয়া গাটো ধুই লওঁগৈ, গোটেই মোৰ মানে নিজকে ধূলি লাগি আছে, গোটেই মানুহজনী চাগে ধূলি হৈ গ'লোঁ। গাটো ধুই লওঁগৈ, এতিয়া গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া অকণমান ওলাই যাব লৈছোঁ আমি বগৰী খাওঁগৈ নদীৰ কিনাৰত, তালৈ ওলাই যাব লৈছোঁ এতিয়া পোৱালি দুজনীৰ লগত। বাপৰে, এজনীয়ে ছানগ্লাছ পিন্ধি লৈছে, এজনীয়ে বেগ লৈ লৈছে আমাৰ লগত যাওঁ বুলি। কিবা প্ৰকাৰে এতিয়া সিহঁতক ফুচলাব লাগিব আৰু, ইমান দূৰ খোজকাঢ়িব নোৱাৰিব এইকেইজনী, বেছি সৰু। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনিক্ষা হাজৰিকা। নমস্কাৰ। মোৰ নাম শ্ৰীমতী সফিয়া হাজৰিকা। আৰু তুমি কোন স্কুলত যোৱা? মই অংগনবাদী স্কুলত। আৰু তুমি কোন স্কুলত যোৱা? শংকৰদেৱ শিশু বিদ্যা নিকেতন কাকপথাৰ। বগুৱেন বজাব নালাগে দেই, বহুত দূৰ যে, তোমালোকে খোজকাঢ়িব নোৱাৰিবা, ভাগ লাগিব আকৌ, আমি বগুৱেন দিম, হ'বনে নাই? আমাক বগুৱে দিব লাগিব দেই। আনি দিম, হ'ব নাই? চোন আমাৰ লগত আজি যাব নালাগে দেই। আনি দিম, দুজনীৰ কাৰণে বগৰী আনি দিম দেই। বাই বাই। বাই বাই। সেই দুজনীক যেন তেন ফুচলাই থৈ আহিলোঁ, কিন্তু সেইটো চাওক আগত চাইকেল লৈ আমাতকৈ আগত পালেগৈ, তাক মনাব নোৱাৰিলোঁ, সি আহিলে মানে। চাৰিওফালে কেৱল সেউজীয়া, উফ ভাগৰ লাগিলে। ইয়াতে আমাৰ এখন সৰুকৈ বাৰীও আছে, মই এতিয়া সোমাই যাব লাগিব, বাৰীত কাম এটা আছে। পালোহি আমি, বগৰী খাম এতিয়া, মানে এইডোখৰত আছে বগৰীজোপা, বলকচোন চাওঁগৈ কেনেকুৱা বগৰী আছে ইয়াতে। ঐ নাম ধেমালি নহয়, হাত ভৰি ভাঙিব। এই বছৰৰ প্ৰথমটো বগৰী। মজা। ইয়াত বেছিকৈ বগৰী নাই,
সেইকাৰণে ভাবিছোঁ অকণমান দূৰলৈকে যাওঁ ভাগৰ লাগিলে এইডোখৰতে হ'লেও চাওঁ অকণমান দূৰত গৈ তাত সেইপিনে যদি পাওঁ তেতিয়াহ'লে তাৰ পৰা ল'ম আৰু এতিয়া আৰু আপোনালোকে দেখিছে নহয় এয়া এই যে দলংখন দেখিছে দলংখনৰ ইপাৰে মানে এইখন নদী হয় নদীখনৰ সিটো চাইডে সেইখিনি পৰে অৰুণাচল প্ৰদেশ সেইখিনি আমাৰ অসম নপৰে মই কিন্তু এতিয়া সেইটো চাইডে আছোঁ অসমতে আছোঁ কিন্তু ইটো চাইড পৰে অৰুণাচল নিমখ জলকীয়া তাতে ৰ'দতে বহি খাম বুলি আনিছিলোঁ পানী বটল এটা আনিছোঁ ধুই ল'ব লগা হ'ব পাৰে বুলি বগৰীখিনি আৰু চাইকেলখনো লৈ আহিব লগা হ'ল কাম এটাত বেলেগে জোপা বগৰী কিন্তু বহুত কেঁচা দেখিছোঁ কেঁচাচোন গোটেই কেঁচা নিমখ জলকীয়া বগৰী আধা পকা সম্পূৰ্ণ পকা নাই এতিয়ালৈকে এজনী ৰিম্পী এজনী অনন্যা কি নাম ইয়াৰ কৈছে নামটো গৌৰৱ হাজৰিকা আৰু আমি ইয়াক লুটুকন বুলি মাতোঁ ঘূৰি আহিছোঁ যাওঁগৈ এতিয়া কিন্তু মোৰ কাম এটা আছে কামটো কৰি লওঁগৈ কাম মানে চাইকেলখন যে আনিছিলোঁ কি কাৰণে আনিছিলোঁ সেইটো দেখাওঁগৈ ব'ল যাওঁ আৰু ৰিম্পী বগৰী খাই কেনেকুৱা লাগিলে মজা অনন্যা মজা বস্তু এটা আছে সেইটো আমি চাইকেলত এতিয়া উঠাই নিম বস্তু মানে মাহঁতে হালধি অকণমান খান্দি থৈ গৈছে বস্তাত ভৰাইও থৈ গৈছে সেইখিনি আমি এতিয়া চাইকেলত উঠাই নিম হেল্ল' আমি বগৰী খাই মেলি ঘৰ আহি পালোহি এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ কিন্তু আজি ভাবিছোঁ ভিডিঅ'টো অলপ বেলেগ ধৰণেৰে শেষ কৰোঁ মানে আপোনালোকে যিসমূহ দৃশ্য ইতিমধ্যে ভিডিঅ'টোত দেখি গ'ল তাৰ আঁৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ ভিডিঅ'টোৰ শেষত গতিকে সেইসমূহ চাই আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু কমেণ্ট কৰি জনাব কেনেকুৱানো পাইছে কেনেকুৱা হৈছে আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই বাই अरे प्राइमरी में बाकी सब नहीं करे मैं नौकरी करी तू क्या हुआ किसी के एक बार तो मैं भाई के मैं बाहर तो जाऊंगा स्टेबल নহয় ক হিলি থাকে স্টেবল নহয় হিলি থাকে বাও নহয় হিল হিলে বেয়া ক কাৰণ বহুত বেছি লেতেৰা হৈ আছিলে গোটেই ধূলি হৈ আছিল ঘৰটো আৰু এই পোকেজনী ফালি ফাল কৰি ফুৰিছে পায় লাউলা এবাৰ লৈছোঁ ফোন কৰিছে বন্ধ কৰি কিনে ওচৰলৈ